প্ৰিয় বন্ধু বান্ধৱীসকল নমস্কাৰ। মই পংকজ শৰ্মাই আমাৰ স্বস্তিক নাৰায়ণা চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি জেঠীয়ে টিকটিকোৱাৰ ফল আৰু গাত জেঠী পৰাৰ ফলৰ বিষয়ে আলোচনা কৰিম। প্ৰিয় বন্ধু বান্ধৱীসকল, জেঠীয়ে টিকটিকালে বা গাত জেঠী পৰিলে আমাৰ শুভ আৰু অশুভ ফলসমূহ বিষয়ে জানিবলৈ আপোনালোকে ভিডিঅ'টোৰ লগত শেষলৈকে জড়িত হৈ থাকক। আৰু স্বস্তিক নাৰায়ণা চেনেলটি আপোনাৰ বাবে যদি ভাল পাইছে তেন্তে ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল আইকনটি ক্লিক কৰি ৰাখিবলৈ নাপাহৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, জেঠীয়ে টিকটিকোৱাৰ ফল: শয়ন, ভোজন, উপবেশন, দান, বিবাহ, বিবাদ আৰু নতুন কাপোৰ পিন্ধোতে জেঠীয়ে টিকটিকালে শুভ হয়। ওপৰৰ পিনে জেঠীয়ে টিকটিকালে ধন, ভোগ আৰু কাৰ্যসিদ্ধি। পূবে আৰু অগ্নিকোণত হাঁচিলে বা টিকটিকালে ভয়। দক্ষিণে অগ্নিভয়, নৈঋত্যত কাজিয়া, পশ্চিমে লাভ, বায়ুকোণত নৱবস্তু, গন্ধদ্ৰব্য আৰু জয়লাভ, উত্তৰত স্ত্ৰীলাভ। ঈশান কোণত টিকটিকালে বা হাঁচিলে নানা বিপদ জানিব। এতিয়া আহিছোঁ আমি গাত জেঠী পৰিলে কি শুভ আৰু অশুভ ফল হয়। যদি কোনো মানুহৰ শৰীৰৰ দক্ষিণ ভাগত জেঠী পৰে, স্বজন আৰু ধনহানি হয়। বাওঁফালে পৰিলে লাভ। বুকু, মূৰ আৰু ডিঙিত পৰিলে ৰাজ্য লাভ হয়। হাতত, ভৰিত আৰু হৃদয়ত পৰিলে সুখ হয়। সন্ধিস্থানত পৰিলে অশুভ হয়। জেঠী পৰিলে সৰ্বৌষধিৰ দ্বাৰা স্নান কৰি বিষ্ণু স্মৰণ কৰিলে শুভ হয়। যাত্ৰা সময়ত জেঠী মতা বেয়া। প্ৰিয় বন্ধু বান্ধৱীসকল, আজিলৈ ইমানেই। ধন্যবাদ।